বন্ধু বান্ধৱীসকল মোৰ সৰস্বতী বৰুৱা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চাওকচোন ক'লৈ ওলাইছোঁ। আজি মই অলপ ফুৰিবলৈ ওলাইছোঁ। বগীবিল দলঙৰ ফালে ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ। লগতে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আৰু সকলোৱে যেন মোৰ ভিডিঅ'টো শেষলৈকে চায়। এতিয়া মই ঘৰৰ পৰা ওলাই আহি ৰাস্তাত গাড়ীৰে গৈ আছোঁ। গোটেই ৰাস্তাত আহি থকাখিনি নেদেখাওঁ বাৰু, অকণমান দেখালোঁ। এতিয়া ডাইৰেক্ট আপোনালোকক বগীবিল দলঙত লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈ। চাওকচোন এতিয়া আহি বগীবিল দলং পালোহি। ওপৰেদি গৈ আছোঁ বগীবিল দলঙৰ গাড়ীৰে। চাওকচোন আকাশখন যি সুন্দৰ লাগিছে। বগীবিল দলংখন 2002 চনৰ 21 এপ্ৰিলত অটল বিহাৰী বাজপেয়ীৰ দিনতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু 2018 চনত নিৰ্মাণ কাৰ্য শেষ হয়। 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দলংখন মুকলি কৰে। ইয়াৰ দৈৰ্ঘ্য 4.94 কিলোমিটাৰ। এই দলংখন এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয়খন ৰেল আৰু ৰাস্তাযুক্ত দীঘল দলং। ৰাস্তাৰ ফালৰ পৰা চাওকচোন দলংখন ইমান সুন্দৰ লাগিছে আৰু ব্ৰহ্মপুত্ৰখনো বহুত বেছি ভাল লাগিছে, নহয়নে বাৰু? মই গাড়ীৰ ওপৰৰ পৰাই দেখাই আছোঁ বাৰু। এতিয়া যিহেতুকে বহুত বেছি ৰ'দ, নামিবও মন নগ'ল, গাড়ীৰ পৰাই দেখাই আছোঁ ৰাস্তাৰ পৰা আপোনালোকক। চাওকচোন সেই ব্ৰহ্মপুত্ৰখন বহুত বেছি ভাল লাগিছে। সেইবোৰ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ৰিচৰ্ট আছে, কিবা কিবি, এইবিলাক নাচ গান কৰে চাগে, ফটো উঠাব পাৰে। ধুনীয়াকৈ চব বনাই থৈছে এইবোৰ। চাওকচোন এয়া চাওক, সেইখন বোট আছে, তাত উঠি খানা চানা খাব পাৰি, ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰি। এইবোৰ চাওক, ইয়াত ফটো উঠিব পাৰি, একদম সুন্দৰকৈ বনাই থৈছে। এইটো চাওকচোন বাঁহেৰে সাজি থৈ দিছে, মাজত বহি ফটো উঠিব পাৰি। সেইফালে এইখন কাঞ্চনজংঘা বোধ হয়, এইখন 2 মহলীয়া হয়। ওপৰত বহি খানা খাব পাৰি, তলতো আছে। খানা খাই একদম মানে ব্ৰহ্মপুত্ৰ মনোমোহা দৃশ্য উপভোগ কৰি থাকক আৰু গৰমত এতিয়া পূৰা বতাহ মাৰি থাকিব। এইফালে চাওক, এইফালৰ পৰা দেখাই দিছোঁ এই দলংখন। চাওক বহুত সুন্দৰ লাগিছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। আৰু আজিলৈ বাই বাই।